কাশ্মীৰত এটা পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে সেনাৰ ওপৰত চলিছে আক্ৰমণ আৰু এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত এতিয়া দুই সেনা শহীদ হৈছে টহলদাৰী সেনাৰ ওপৰত আক্ৰমণ এবাৰ সন্ত্ৰাসবাদীৰ দুই সেনা জোৱান শহীদ হৈছে বুলি জানিব পৰা গৈছে আৰু আহত হৈছে দুই অসামৰিক লোক এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ জনাই আছে জম্মু কাশ্মীৰৰ কুকিৰ লাগত সেনাৰ ওপৰত আক্ৰমণ আৰু টহলদাৰী সেনাৰ ওপৰত আক্ৰমণ চলাই এবাৰ সন্ত্ৰাসবাদী দুই সেনা জোৱান শহীদ আহত দুই অসামৰিক লোক আৰু অনন্তনাগ জিলাত এই আক্ৰমণ সন্ত্ৰাস বিৰোধী অভিযানৰ বাবে গৈছিল সেনাৰ দলটো আৰু তাৰ পিছতে ভয়ংকৰ আক্ৰমণ চলায় আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে দুই সেনা জোৱান শহীদ হৈছে জম্মু কাশ্মীৰৰ কুকিৰ নাগত এবাৰ সেনাৰ ওপৰত চলিছে ভয়ংকৰ আক্ৰমণ আৰু টহলদাৰী সেনাৰ ওপৰত এবাৰ সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলাইছে দুই সেনা জোৱান শহীদ হৈছে বুলি জানিব পৰা গৈছে ভয়ংকৰ ঘটনা তাৰ লগতে আহত হৈছে দুই অসামৰিক লোক আৰু দুই সেনা জোৱান এটা মৃত্যুৰ মুখত পৰিছে অনন্তনাগ জিলাত এই ভয়ংকৰ আক্ৰমণ এটা সংঘটিত হয় জম্মু কাশ্মীৰত এটা ভয়ংকৰ আক্ৰমণৰ ঘটনা পুনৰবাৰ সংঘটিত হোৱা আমি দেখিবলৈ পাইছো টহলদাৰী সেনাৰ ওপৰত আক্ৰমণ চলাই সন্ত্ৰাসবাদীয়ে দুই সেনা জোৱান শহীদ হৈছে তাৰ সমান্তৰালকৈ আহত হৈছে দুই অসামৰিক লোক অনন্তনাগ জিলাত এই ভয়ংকৰ আক্ৰমণ সন্ত্ৰাস বিৰোধী অভিযানৰ বাবে সেনাৰ দলটো গৈছিল আৰু সেই সময়তে সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতি টহলদাৰী সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ দুই সেনা জোৱান শহীদ আৰু আহত হয় দুই অসামৰিক লোক আৰু এই ঘটনা অনন্তনাগ জিলাত আক্ৰমণ হৈছে বুলি জানিব পৰা গৈছে অনন্তনাগ জিলাত সংঘটিত হৈছে সন্ত্ৰাস বিৰোধী অভিযানৰ বাবে সেনাৰ দলটো গৈছিলে আৰু টহলদাৰী সেনাৰ ওপৰত এনেদৰে এতিয়া আক্ৰমণ চলাইছে সন্ত্ৰাসবাদী যাৰ ফলত দুই সেনা জোৱান শহীদ হৈছে পুনৰ জম্মু কাশ্মীৰত এটা ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত পৰিলক্ষিত হয় জম্মু কাশ্মীৰৰ কুকিৰ নাগত সেনাৰ ওপৰত চলিছে আক্ৰমণ দুই সেনা জোৱান শহীদ আৰু তাৰ লগতে আহত হয় দুই অসামৰিক লোক সন্ত্ৰাস বিৰোধী অভিযানৰ বাবে তেওঁলোকে গৈছিলে কিন্তু সেই সময়তে ভয়ংকৰ আক্ৰমণ চলে আৰু দুই সেনা জোৱান শহীদ হোৱা পৰিলক্ষিত হয় জম্মু কাশ্মীৰৰ কুকিৰ নাগত এয়া ভয়ংকৰ আক্ৰমণৰ ঘটনা এটা সংঘটিত হৈছে অনন্ত জিলাত আক্ৰমণ হৈছে বুলি জানিব পৰা গৈছে টহলদাৰী সেনা তেওঁলোকে অভিযানৰ বাবে গৈছিলে আৰু সেই সময়তে সন্ত্ৰাসবাদী আক্ৰমণ চলাই যাৰ ফলত দুই সেনা জোৱান এতিয়া দেশৰ বাবে শহীদ হৈছে তাৰ লগতে আহত হৈছে দুই অসামৰিক লোক জম্মু কাশ্মীৰৰ কুকিৰ নাগত এই ঘটনা সংঘটিত হয় অনন্তনাগ জিলাত এই আক্ৰমণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে টহলদাৰী সেনাৰ ওপৰত এতিয়া পুনৰবাৰ আক্ৰমণ চলিছে দেশৰ বাবে শহীদ হৈছে দুগৰাকীকৈ সেনা জোৱান তাৰ সমান্তৰালকৈ আহত হৈছে দুই অসামৰিক লোক সন্ত্ৰাস বিৰোধী অভিযানৰ বাবে গৈছিলে কিন্তু সেই সময়তে সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলায় যাৰ ফলত আমি দেখিবলৈ পাইছো দুগৰাকীকৈ সেনা জোৱান এতিয়া শহীদ হয়